দীপাৱলী আৰু কালী পূজাৰ উখল মাখল পৰিৱেশৰ মাজতেই ডিগবৈ ৰামনগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু নিহত হৈছে এগৰাকী যুৱতী আৰু গুৰুতৰভাৱে আহত হৈছে আন 5জনকৈ লোক। এক ব্ৰেকিং নিউজ। পূজাৰ উখল মাখল পৰিৱেশৰ মাজতেই ডিগবৈ ৰামনগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু থিতাতে নিহত হৈছে এগৰাকী যুৱতী আৰু গুৰুতৰভাৱে আহত হৈছে আন 5জনকৈ লোক। আৰু নিহত যুৱতীগৰাকী টিংৰাই বজাৰৰ ডেইজি মৰাণ বুলি জানিব পৰা গৈছে। আজি সন্ধিয়া প্ৰায় 6:30 মান বজাত ডিগবৈ ৰামনগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিলে এখন সুজুকি ইকো বাহনৰ লগত এখন টেম্পু বাহন আৰু থিতাতে নিহত হৈছে ডেইজি মৰাণ নামৰ টিংৰাই বজাৰৰ যুৱতীগৰাকী। খবৰ অনুসৰি ইকো বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিলে আৰু বাহনখনৰ আছিলে দ্ৰুত গতি আৰু মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিলে ডিগবৈ টিংৰাই অভিমুখে গৈ থকা টেম্পো বাহনখনৰ লগত। উল্লেখযোগ্য যে টেম্পো বাহনখনৰ নম্বৰ হ'ল AS23AC8685 AS23AC8685। ইতিমধ্যে আহতসকলক চিকিৎসাৰ কাৰণে ভৰ্তি কৰোৱা হৈছে ডিগবৈ অসামৰিক চিকিৎসালয়ত। এক ব্ৰেকিং নিউজ। আজি পূজাৰ উখল মাখল পৰিৱেশৰ মাজতেই ডিগবৈ ৰামনগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু মুখামুখি সংঘৰ্ষত লিপ্ত হয় ডিগবৈ টিংৰাই অভিমুখে এখন টেম্পো বাহন আৰু ডিব্ৰুগড় অভিমুখে এখন সুজুকি ইকো বাহন। উল্লেখযোগ্য যে টেম্পো বাহনখনৰ নম্বৰ হ'ল AS23AC8685 আৰু দুইখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে টেম্পোখনৰ এগৰাকী আৰোহী যুৱতী আৰু যুৱতীগৰাকী হ'ল ডেইজি মৰাণ আৰু ডেইজি মৰাণৰ ঘৰ টিংৰাই বজাৰত বুলি জানিব পৰা গৈছে আৰু গুৰুতৰভাৱে আহত হৈছে আন 5জনকৈ লোক আৰু ইতিমধ্যে তেওঁলোকক উন্নত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা হৈছে ডিগবৈ অসামৰিক চিকিৎসালয়লৈ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ টাইম 3।